আমাৰ যোৱা 22/3 তাৰিখৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী বৈঠকত সেইটো কুৱেশ্যনে কৰা হৈছিল আমাৰ এই জিলাৰ প্ৰতিনিধিবিলাকে যে আমি বিজেপি দলক কিয় ভোটটো দিব লাগে। তাৰপিছত আমাৰ কেন্দ্ৰীয় নেতৃত্বই এই কথা আমাক জনাইছে যে আমাৰ যিবিলাক সংযুক্ত বড়ো গণমঞ্চৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ যিবিলাক আমাৰ দাবী, যেনেকৈ 1 নম্বৰ দাবী আমাৰ যিবিলাক বড়ো গাঁওবিলাক BKWC অন্তৰ্ভুক্ত হোৱা নাই বৰ্তমানলৈকে তাত পূৰণ কৰা, আৰু যিবিলাক আমাৰ বড়ো স্কুলবিলাকত বড়ো মাধ্যম স্কুলবিলাকত যিটো শিক্ষক নাই সেই শিক্ষক নিযুক্তি দি, আৰু ভেঞ্চাৰ স্কুলবিলাক যাতে প্ৰাধিকৰণ কৰে, তাৰপিছত BKWCত যিখিনি ধন আবণ্টন দিছে সেই ধন যাতে বঢ়াই দিয়ে, লগতে আৰু আমাৰ BKWCটো পুনৰ সম্পূৰ্ণভাৱে তাৰমানে পূৰ্ণাংগভাৱে সোনকালে ইলেকশ্যন পতাৰ ব্যৱস্থা কৰে, সেইবিলাক ডিমাণ্ডবোৰ লৈ আমি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ অসম চৰকাৰৰ লগত আলোচনা হৈছে, কেইবালানিও আলোচনা হৈছে, আৰু তেখেতসকলে আমাৰ দাবীবোৰ পূৰণ কৰিবলৈ আশ্বাস দিছে। আশ্বাস দিয়াত আমি আশ্বস্ত হৈছোঁ, আমি বিশ্বাস হৈছোঁ। সেই মৰ্মে আমি তেখেতসকলৰ অসম চৰকাৰৰ কাম কাৰ্যবিলাক আমি সুখী হৈছোঁ, সংযুক্ত বড়ো গণমঞ্চে সুখী হৈছে। সেইকাৰণে আমি বিজেপি দলক আমি সমৰ্থন কৰিছোঁ, আৰু বিজেপি দলক আমি এইবাৰ পূৰ্ণাংগভাৱে সমৰ্থন দি অসমত চৰকাৰ বনাবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ।